হে এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোকৰ ভাল। আহকচোন আজি মোৰ চেনেলত অলপ মিঠা বনাওঁ। এয়া ইমান ধুনীয়া লালমোহনৰ দৰে দেখাত কি হয় বাৰু? পকা মিঠৈ বনাইছোঁ। আজি আহকচোন পকা মিঠৈ মই কেনেদৰে বনালোঁ চাওঁ। প্ৰথমতে শালি চাউল 2 কেজি মই তিয়াই থৈছিলোঁ। তিয়াই থৈ মেলি টুকি লৈ খুন্দি ল'লোঁ। আৰু গুড় আধা কেজি ল'লোঁ। গুড় আধা কেজি গৰম কেৰাহী এখনত মই প্ৰথমতে সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈ এতিয়া মই গৰম কেৰাহীত দি গলাই লৈছোঁ। ধুনীয়াকৈ গলাই লৈ গুড়খিনি মই পগাই ল'ম। দেখিছে মই কেনেকৈ পগাই লৈছোঁ। আপোনালোকে এনেদৰে ঠিক আপোনালোকেও তেনেদৰে পগাব। আৰু পকা মিঠৈ বনাবলৈ হ'লে দুগৰাকীটো লগত লাগে, যিহেতু অলপ পাকৈত ৰান্ধনি নহ'লে পকা মিঠৈটো অকলে বনাবলৈ অলপ দিগদাৰেই হয়। এই গুড়খিনি এতিয়া ধুনীয়াকৈ পাক খাবলৈ ধৰিছে। পাক খাবলৈ ধৰোঁতে ইয়াত মই সুগন্ধিৰ বাবে মনোৰমা ঘী অলপ দি দিম। 3 চামুচ 4 চামুচমান দি দিম। আপোনালোকৰ সোৱাদ অনুযায়ী যিমান পাৰে দি দিব, বেছি দিলেও কোনো কথা নাই, খাইতো ভালেই লাগে। যেতিয়া ধুনীয়াকৈ মনোৰমা ঘীখিনি দি দিয়া হ'ব তেতিয়া বিৰাট ধুনীয়া গোন্ধ এটা আহিব। গুড়ৰ পাক, মনোৰমা ঘীৰ গোন্ধ, আপোনালোকৰ ঘী নিজৰ পচন্দ অনুযায়ী দিব। মই বিশেষকৈ মনোৰমা ঘীটো ভাল পাওঁ কাৰণে মনোৰমা ঘীটো দিছোঁ। মনোৰমা ঘীৰ গোন্ধটো মোৰ বিৰাটেই ভাল লাগে। এইখিনি এতিয়া ধুনীয়াকৈ মই পগাই আছোঁ। এনেকৈ আপোনালোকে গুড়খিনি কেতিয়া হ'ল আপোনালোকে চাবৰ বাবে, মানে সুন্দৰকৈ পাক খাইছেনে চাবৰ বাবে ওপৰলৈ হেতাৰখনেৰে মই যেনেকৈ দাঙি চাইছোঁ তেনেকৈ আপুনি দাঙি চাব। যদি লাহে লাহে পৰে তেতিয়া গম পাব যে গুড়খিনি পাক খাইছে। আৰু বহুত বেছি যদি গুড়খিনি পাক খোৱাটো টান হৈ যায় তেতিয়া আপোনালোকে লাডু বনাবই নোৱাৰিব পকা মিঠৈ, নহ'লে বহুত টান হৈ পৰিব। আৰু সেই পকা মিঠৈ খাবলৈ গ'লে আপোনালোকৰ দাঁত সৰাটো যে নিশ্চিত। সেইকাৰণে আপোনালোকে গুড়খিনি বেছি পাক নিদিব। এয়া মোৰ হ'বই, গুড়খিনি পাক খাবই। এতিয়া পাক খালে মই অলপ অলপকৈ এই কেঁচা পিঠাগুড়িখিনি তাত ঢালি যাম। গেছটো অফ কৰি ল'ম। এতিয়া মই চব ঢালিছোঁ, কিন্তু গেছটো মই অফ কৰি লৈছোঁ দেই। আপোনালোকে অফ কৰি ল'ব যেতিয়া কেঁচা পিঠাগুড়িখিনি দিব। আৰু এনেকৈ এগৰাকীয়ে দি গৈ থাকিব আৰু এগৰাকীয়ে লৰাই গৈ থাকিব, যাতে গোটা গোটা বান্ধি নাযায় বাবে লাহে লাহে লৰাই থাকিব। মই যেনেকৈ দি আছোঁ তেনেকৈ ময়ো দুগৰাকীয়ে লৈ লৈছিলোঁ। এগৰাকীয়ে দি আছিলে আৰু এগৰাকীয়ে লৰাই আছিলে। যিহেতু মোৰ বাবে অকলে বনোৱাটো সম্ভৱ নাছিলে, সেইকাৰণে আৰু এগৰাকী বৌক লগত লৈ লৈছিলোঁ। এতিয়া মই যেনেকৈ লৰাই আছোঁ তেনেকৈ আপুনি অলপ অলপকৈ দি লৰাই থাকিব। একেলগতে দি দিলে আপুনি লৰাবলৈ বহুত টান হ'ব, সেই নোৱাৰিব। সেইকাৰণে লাহে লাহে অলপ অলপকৈ কেঁচা পিঠাগুড়িখিনি দি গৈ থাকিব। তাৰপিছতে এনেকৈ যেনেদৰে মই লৰাই গৈ আছোঁ আপোনালোকে লৰাই গৈ থাকিব। আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট এটা দি দিব। আগলৈ যাতে এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এতিয়া যেতিয়া পিঠাগুড়িখিনি দি হ'ল তেতিয়া মই অন্য এটা গামলাত গৰমে গৰমে বাকি ল'লোঁ কেৰাহীখনৰ পৰা। আৰু কেৰাহীখনৰ পৰা বাকি লোৱাৰ পাছতে এনেকৈ আটা মঠাৰ দি ধুনীয়াকৈ মঠিছোঁ। গৰম হৈ আছে, গৰম হৈ থাকিলেও ইয়াক গৰমে গৰমেই মঠিব লাগিব, নহ'লে পিঠাগুড়িৰ ডোটো টান হৈ যাব। তাৰপিছতে এতিয়া আপোনাৰ জোখৰে আপোনালোকে গম পাব লাডু বনোৱাৰ মানে জোখটো কেনেকুৱা। একেবাৰে ঢিলা হ'লেও ভাল নহ'ব, একেবাৰে টান হ'লেও ভাল নহ'ব। তাৰপিছতে এনেকৈ ধুনীয়াকৈ মঠি থাকিব। আপুনি যিমানেই ধুনীয়াকৈ মঠে সিমানেই মিঠৈটো খাবলৈ বহুত ভাল হয়, পকা মিঠৈটো। এতিয়া মনোৰমা ঘী দিয়াৰ কাৰণে বিৰাট ধুনীয়া গোন্ধাইছে। এতিয়া মোৰ ডোটো যেনিবা ধুনীয়াকৈ মুঠা হৈ গ'ল। মুঠা হৈ যোৱাৰ পাছত এতিয়া ধুনীয়াকৈ মই লাডু বনাইছোঁ। এয়া চাওক একদম লালমোহনৰ দৰে লাগিছে দেখাত, নহয় জানো? হাতত অলপ মনোৰমা ঘী দি দি লাড়ুকেইটা জোখৰ মতে আমি বনাই গৈ আছোঁ। যিহেতু বহুত সৰহকৈ
পকা মিঠৈ বনাইছিলোঁ। পকা মিঠৈ বনোৱাৰ বাবে অকলে বনোৱাটো যিহেতু গোল বনোৱাটো সম্ভৱ নহয়, সেইকাৰণে লগত আৰু দুগৰাকী লৈ এই পকা মিঠৈ বনাইছিলোঁ। চাওকচোন ইমান ধুনীয়া একদম লালমোহনৰ দৰে দেখিছেনে? সেই গুড় পাকটো আপুনি চাওক, সুন্দৰকৈ বনোৱা লালমোহনৰ দৰে পকা মিঠৈ মোৰ ৰেডি হৈ গ'ল। ইমান দেৰিলৈকে মোৰ লগত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ।